জয় শ্ৰী হৰি বিষ্ণু। আপোনাৰ ঘৰতো এনে হয় যে ধন আহে কিন্তু টিকি নাথাকে? কোনো কাৰণ নোহোৱাকৈ ঘৰত কাজিয়া, ৰোগ ব্যাধি আৰু ধনৰ অভাৱ লাগি থাকে? যদি হয় তেন্তে এইটো কাকতলীয়া নহয়। কিবা ভুল হৈছে যে দৰিদ্ৰতাক নিজেই মাতি আনে। আজিৰ এই প্ৰস্তুতিত আমি জানিম গৰুৰ পুৰাণ, বাস্তুশাস্ত্ৰ আৰু ধৰ্মীয় পৰম্পৰাৰ ওপৰত ভিত্তি কৰি এনে 5টা ডাঙৰ ভুল যিবোৰ প্ৰতিটো ঘৰতে অজানিতে হৈ যায় আৰু যাৰ কাৰণে মা লক্ষ্মী ৰুষ্ট হৈ যায়। প্ৰথম ভুলটো হ'ল ঘৰৰ অপৰিচ্ছন্নতা আৰু অপবিত্ৰতা। মা লক্ষ্মীয়ে পৰিচ্ছন্নতাক ভাল পায়। যেতিয়া ঘৰত ঝাৰু কৰা নহয়, ৰান্ধনীঘৰ অপৰিষ্কাৰ থাকে, মন্দিৰৰ ওচৰত জোতা চপ্পল পৰি থাকে আৰু মুখ্য দুৱাৰত ময়লা থাকে, তেতিয়া এইটো মা লক্ষ্মীৰ অপমান। গৰুৰ পুৰাণত কোৱা হৈছে যে য'ত অপবিত্ৰতা থাকে তাত পুণ্য টিকি নাথাকে আৰু দেৱতাও বাস নকৰে। এনে পৰিস্থিতিত দৰিদ্ৰতাই ঘৰত ডেৰা পাতে। দ্বিতীয় ভুলটো হ'ল ৰান্ধনীঘৰৰ অপমান। জোতা পিন্ধি ৰান্ধনীঘৰত সোমোৱা, মিছা কথা কৈ খাদ্য প্ৰস্তুত কৰা বা ৰান্ধনীঘৰত অপবিত্ৰ বস্তু ৰখা, এইবোৰ অন্ন দেৱতাৰ অপমান। শাস্ত্ৰত অন্নক ব্ৰহ্ম বুলি কোৱা হৈছে। ইয়াৰ অপমান কৰাটো মা লক্ষ্মীক ক্ষুব্ধ কৰাৰ দৰে। ইয়াৰ ফলত ঘৰত কাজিয়া, ৰোগ ব্যাধি আৰু মানসিক অশান্তি আহে। প্ৰতিদিনে প্ৰথম ৰুটি গৰুক আৰু শেষৰ ৰুটি কুকুৰক দিয়াৰ পৰম্পৰাও এই কাৰণেই গঢ়ি উঠিছে। তৃতীয় ভুলটো হ'ল পূজাঘৰৰ অপমান আৰু ভুল দিশত থকা। বহু সময়ত মানুহে পূজাস্থান শৌচাগাৰৰ ওচৰত বা বিচনাৰ তলৈ নিৰ্মাণ কৰে বা ভগ্ন মূৰ্তি ৰাখে। বাস্তুশাস্ত্ৰ আৰু গৰুৰ পুৰাণত কোৱা হৈছে যে উত্তৰ পূব দেৱতাৰ স্থান, তাত পূজাঘৰ হ'ব লাগে। য'ত দেৱতাৰ স্থানৰ অপমান হয় তাত দৰিদ্ৰতা প্ৰৱেশ কৰে। পূজাঘৰত প্ৰতিদিনে দীপ আৰু ধূপ জ্বলাব লাগে। চতুৰ্থ ডাঙৰ ভুলটো হ'ল ঘৰত কাজিয়া, গালিগালাজ আৰু কটু কথাৰ পৰিৱেশ। যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয়, শিশুসকল ভয়ৰ পৰিৱেশত থাকে বা প্ৰতিটো কথাত অপশব্দ আৰু চিঞৰ বাখৰ জড়িত হয়, তেন্তে এনে ঘৰ কেতিয়াও সুখী নাথাকে। শাস্ত্ৰত কোৱা হৈছে য'ত প্ৰেম আৰু শান্তি নাথাকে তাত লক্ষ্মী নাথাকে। যদি ঘৰৰ পৰিৱেশ প্ৰেমময় নহয় তেন্তে ধন আহিলেও দুখ দিবলৈ আৰম্ভ কৰে। প্ৰতিদিনে 5 মিনিট পৰিয়ালৰ সৈতে ভজন বা মন্ত্ৰ জাপ কৰক। পঞ্চম আৰু সৰ্বাধিক সাধাৰণ ভুলটো হ'ল পুৱা দেৰিকৈ উঠা আৰু সন্ধ্যা বন্দন ত্যাগ কৰা। সূৰ্যোদয়ৰ পিছত দেৰিলৈ শুই থকা, স্নান পূজা নকৰিয়ে ভোজন কৰা আৰু দৈনিক জীৱনচৰ্যাত পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া, এইবোৰ মা লক্ষ্মীৰ বাবে অপ্ৰিয়। গৰুৰ পুৰাণত কোৱা হৈছে যে যি ব্যক্তি সূৰ্যোদয়ৰ পিছত শুই থাকে তাৰ পুণ্য ক্ষীণ হৈ যায় আৰু দৰিদ্ৰতা লাহে লাহে প্ৰৱেশ কৰে। ব্ৰহ্ম মুহূৰ্তত উঠি পূজা, জপ আৰু প্ৰাৰ্থনা কৰিলে ঘৰত ইতিবাচক শক্তি বজাই থাকে। বন্ধুসকল, এয়া হ'ল সেই 5টা সাধাৰণ কিন্তু প্ৰভাৱশালী ভুল যিবোৰ আমি অজানিতে কৰোঁ আৰু পিছত অভিযোগ কৰোঁ যে ঘৰত সুখ শান্তি কিয় নাই। মনত ৰাখিব, পৰিচ্ছন্নতা, শ্ৰদ্ধা আৰু সংযমেই মা লক্ষ্মীক আকৰ্ষণ কৰে। যদি আপুনি এই কথাবোৰ গ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে আপোনাৰ ঘৰত দৰিদ্ৰতা টিকি নাথাকিব। যদি আপুনি বিচাৰে যে আমি এনে আৰু বিষয়ত ভিডিঅ' বনাওঁ তেন্তে কৃপা কৰি মন্তব্যত জয় মা লক্ষ্মী লিখক আৰু এইটো কওক যে আপুনি এই ভুলবোৰৰ কোনোবা এটা কেতিয়াবা অনুভৱ কৰিছেনে।